দাৰাগাঁৱৰ পৰা আহি আছে চব দাৰাগাঁও। আজি দাৰাগাঁৱৰ মানুহ বহুত ভিৰ, কিন্তু আমাৰ লেট হৈ গ'ল। ভাল লাগিছে 15 আগষ্টৰ দিনা চবে পতাকা লৈ গৈ চাহ। আজি গাড়ীয়ে চাহ কেনেকৈ আহিছে, শিলডল ভাঙিছে, শিলডল ভাঙি যাবনে? আগবাঢ়ি যাওঁ নেকি অলপ চাইড কৰি। মানুহৰ ভিৰ বহুত দূৰৰ পৰা আহিছে একদম মানে ৰাস্তা বুলিও দিনটো। থেংক ইউ ছাৰ। মানুহৰ ভিৰ চাওক আৰু বহুত সহায় সহযোগিতাৰ কাৰণে আমি আজি আগবাঢ়ি আহিলোঁ। আহিব দিছে যে ভাল লাগিছে, মেনেজমেণ্ট ভাল। দেৰি হৈ গৈছে আমাৰ, বঢ়িয়া লাগিল। বহুত ধুনীয়া ৰাস্তা দেই, ভাল লাগিছে। দাৰাগাঁৱৰ দৃশ্য চাওক, বাইক লৈ অহা ৰাস্তা, গাড়ীৰ ভিৰ, বাইকে বাইক। মানে 15 আগষ্ট বা শিলডল ভাঙি পেলাই এনেকুৱা লাগিছে জানো গোটেই ভাৰতবাসী, অসমবাসী নহয়, ভাৰতবাসী ইয়াতে সোমাইছে। ভাৰতবাসী, অসমবাসী নহয়। বজাৰ আছে, ভাল লাগিল। ফাৰ্ষ্ট টাইম আহিলোঁ 15 আগষ্ট এনেকৈ আৰু ওলাই ফ্ৰী কৰি দিছে দাৰাগাঁও। আজি ফ্ৰী যে হৈছে, আজি পইচা লগা নাই। মানে ইয়াতে এণ্ট্ৰি কৰিব লাগিব, ইয়াতে এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কোন যাবি এণ্ট্ৰি কৰিবা? যা কোমৰা যা, যা তই যা, মই যাব লাগিব। যা সৰু হুইলাৰ গাড়ীৰ কাৰণে 200 টকা লৈছে। চা কিবা আছিলে, 200 টকা ল'ব লাগে নে 50 টকা? 200 টকা লৈছে। 30 টকা এটা ল'ব লাগে, 50 টকাটো ঠিকে আছে, 200 টকা। এয়া আমি দাৰাগাঁও পিকনিক স্পট আহি পাইছোঁহি। মানুহৰ বহুত ভিৰ আৰু আমি এতিয়া বৰ্তমান গাড়ী পাৰ্কিঙৰ ঠাই বিচাৰি আছোঁ। গাড়ীখন পাৰ্কিং কৰি আমি তললৈ নামিম, চাই লওঁ ক'ত ৰাখিব পাৰোঁ। আৰু যিহে পৰিস্থিতি, মানে আমাৰ আহোঁতে দেৰি হৈ গ'ল ন আজি। এতিয়া মানুহবোৰ চব যাবই ওলাইছে আৰু আমাৰ টাইমো দিছে, 5:30লৈ থাকিব পাৰিম বুলি কৈছে। আমাৰ বৰ্তমান 4:30মান হ'লেই চাগে। তো যিমান পাৰোঁ, যিমান সোনকালে পাৰোঁ তললৈ নামোঁ, গা পা ধোওঁ আৰু আহোঁ আৰু। ব'লা আমাৰ লগত। অলপ দেৰি টাইমটো চাওক, কেতিয়া কিমান দেৰি হ'ল আমি দেখাই আছোঁ। টাইম কেইটা বজাত আহি পাইছোঁ আমি, খাই নাই প্ৰথম বাইছে 3:41। কি 3:41? 4:31 হয়, 4:31 বাইছে। গাড়ী উঠাব পৰা নাই। চেম টু চেম গ্ৰাছলেণ্ডৰ দৰে, গ্ৰাছলেণ্ডৰ ভিতৰত দেখাইছিলোঁ। ইয়াত মানুহৰ ভিৰ দেখি আমি অলপ আগুৱাই যাওঁ। আগুৱাই গৈ কিনে তাতে ভাল ঠাই দেখা পালে বা মানুহৰ ভিৰ কম দেখা পালে আমি তাতে অকণমান নামিম বুলি ভাবিছোঁ। চ' আমি আগুৱাই গৈ আছোঁ, চাই লওঁ ক'ত মানুহ কম আছে, ক'ত কি আছে, তাতে যাই কিনে অকণমান গা বা ৰেষ্ট ল'ম আৰু। চ' ব'লা আমাৰ লগত।
বহুত ৰ'দ কাৰণে খানা খোৱাৰ কাৰণে ঠাইবোৰ বনোৱা আছে এইবোৰ জুপুৰি ঘৰ বনোৱা আছে ইয়াত ধুনীয়াকৈ খানা চানা বনাই কেনে খাব পৰা যাব এয়া চোৱা ক'ৰবাৰ পৰা আহিছে ইয়াতে নিজা বনাই কেনে খাই আছে ভাল লাগিছে দেই এনেকৈ খানা খাব পাৰিলে ভাল লাগে আমি কিন্তু আনা নহ'ল আমাৰ আমি বাহিৰতে খাই ল'ম আৰু আহি এটা ঠাই বাছি ল'লোঁ ইয়াত মানুহৰ ভিৰ অলপ কম দেখিছোঁ ইয়াতে আমি নামিম বুলি ভাবিলোঁ আৰু অকণমান মানুহৰ ভিৰ কম আছে চ' এইখিনিতে আমি অকণমান ৰেষ্ট ল'ম আৰু ইয়াতে অকণমান গা পা ধুম বা নামিম এনজয় কৰিম আৰু চ' চাই থাকা আমাৰ সৈতে ঠাণ্ডা পানী টেষ্টি ধাৰ পানীত ধাৰ পানীত ধাৰ गिर गए रे Do not cross the border. Last সীমা এবার সীমা ক্রস করা মানা আছে আমি সীমা ক্রস নকৰোঁ বৰ্ডাৰ লাইন ভাৰতৰ বৰ্ডাৰ লাইন ইয়াৰ পৰা যাব নোৱাৰে স্বাধীনতা দিৱসৰ বৰ্ডাৰ লাইনত আহিলোঁ আমি এইটো হিৰক এইটো ভাৰত বৰ্ডাৰ সীমা ইয়াক ক্ৰস কৰা মানা আছে এইবিলাক আৰ্মি আছে এইবিলাক যাব নিদিয়ে আৰু এয়া মই আছোঁ মোকতো চিনিয়ে পায় মোকতো চিনিয়ে পায় গাঁৱৰ লোকেল বজাৰ কিবা ল'বি নেকি কিবা ল'বি মই বৰ্তমান চিকেন ফ্ৰাইড ৰাইচ লৈ আছোঁ ইয়াতে নেক্সট মই আৰু চুপটো ল'ম আগত আগত আছে ন মানে ইয়াৰ লোকেল নেকি চিনি পোৱা চব লোকেল নেকি এইখিনিতে ঘৰ মোৰ এইখিনিতে ঘৰ অঁ ঠিকে আছে বাৰু কিবা কাৰণে আমাৰ কাৰণে ল'বা ঠিক আছে ঠিক আছে গাঁৱত মানে লোকেল দোকান বহুত আছে মানুহ টেনশ্যন নাই খোৱা লোৱাৰ কোনো প্ৰব্লেম নহয় এভেইলেবল দোকান আছে এভেইলেবল দোকান শেষ কৰিব নোৱাৰে অগণন দোকান কিন্তু এইবিলাক ভাল লাগিছে চোৱা পটকা দোকানে দোকান পটকা ড্ৰেছ চেঞ্জিং ৰুম এটা নহয় এনেকুৱা ধৰণৰ বহুত কেইটা আছে ইয়াত বনাই ৰাখিছে বহুত কেইটা এভেইলেবল আছে ইয়াত সুবিধা আছে টেনশ্যন ল'ব নালাগে ছোৱালীবোৰে ইয়াত নিয়মাৱলীবোৰ আছে ৰুমবোৰ দেখাইছোঁ ফাইনেলি যাওঁ বহুত দেৰি হ'ল আমাৰ আহোঁতে দেৰি হৈছে তো যাওঁ ব'ল ব'ল আমি যাওঁ এতিয়া ব'ল চলি ইয়াত ব'ল গাড়ীৰ ওচৰলৈ আহি পালোঁ আৰু এতিয়া যাওঁ ব'লা বহুত দেৰি হৈ গ'ল ৰাতি হৈ গ'ল আমাৰ তো এতিয়া যাওঁ আৰু আমাৰতো দেৰিয়ে হ'ল আজি যাওঁ আৰু আজিৰ কাৰণে ইমানখিনিতে সমাপ্ত ব'লা ব'লা হ'লনে ব'লা উঠা নাই দেখোন ব'লা ব'লা এতিয়া যাওঁ আজিৰ কাৰণে বাই আৰু দেখাবলৈ বহুত কিবা কাৰণে থাকি গ'ল কিন্তু মোৰ বেটাৰী চাৰ্জ নাই কাৰণে অকণমান কাৰোবাৰ তাত পাৱাৰ বেংকত চাৰ্জ দিছিলোঁ এতিয়া আৰু অকণমান ভিডিঅ' কৰি লাষ্ট ভিডিঅ' এতিয়া আমি যাওঁ আৰু ভাত খাব নাই খাই লওঁ ভাত থকা বুলি সোমালোঁ ভাত বোলে নহ'ব চ' আৰু চাহ একাপে খাই লওঁ আৰু ইয়াত চাহ খাই কেনে বেলেগতে ভাত খাম আৰু ভোক লাগিছে ভাত এখন খাই দিছোঁ এই পুৰণিটাত জানি ভাত এসাঁজ খাই লওঁ আন্ধাৰ হৈছে আৰু দেখা নাপায় আৰু মানুহ ভিজ চাওঁ খাৱাই অসুবিধা হ'ব ন আমাৰ ব'লা ভাত খাই লওঁ ব'লা ভাত খাম আকৌ সিহঁত দুটা ক'ত গ'লে নাই দেখোন এতিয়া বোলো ভাত খাবনে নাই ফাইনেলি ভাত খাম ভাত খোৱা নাই দুপৰীয়া ভাত খাম ভাত আহিয়ে খোৱা নাই পেটে মাত দি আছে নেকি
এই খেলি মেলি হৈছে ই আমাক ৰাস্তা 4 ঘণ্টা 2 ঘণ্টা আহোঁতে 2 ঘণ্টা লাগিছে এই 4 ঘণ্টা আহোঁতে 2 ঘণ্টা লাগিছে এই 4 ঘণ্টা লগাইছে এতিয়া আমাৰ কেইটা বাজে টাইম চাওঁ টাইম 7টা 6টা তুলছো 7টা 58 মানে কি 8টা 7টা 58 8টা বাজে 6টা তুলছো মাছ আহিছে চিকেন আহিছে মাছ ঠিক আছে খোৱা ঠিক আছে মজা কেতিয়াবা খাই আছে এই ক'ৰবাত থালি খাই কৰি দিছে এই কেইটা থালি ইমান খাইছে এই পাপুলি খায়ে আছে কেতিয়াবা খায়ে আছে থালি চাব বস্তু চাওঁ আইটেম চাওঁ এই এটা ফুল শেষ কৰি দিছে মুচি খানা পিঠা কেনেকুৱা আছে খানা কেনেকুৱা আছে খানা কেনেকুৱা আছে খানা এক নম্বৰ ন কি তহঁতে খাইছে নে ইমানখিনি বাপৰে বাপ খোৱা লগতে শেষ হ'ল আৰু দেৰিও হৈ গ'ল ৰাতিও বহুত হৈছে চ' এতিয়া যাওঁ আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কমেণ্ট আৰু লাইক কৰিব বাই বাই